নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এটা একদম ধামাকা ব্লগ হ'ব, আপোনালোকৰ আগত চাই থাকিব। ধামাকা ফুড ব্লগ হ'ব, মজা ফুড ব্লগ হ'ব। আজি আপোনালোকৰ মাজত আমি আছোঁ এতিয়া পথাৰৰ মাজত পথাৰৰ মাজত এই পথাৰ আছে, জনপ্ৰিয় পথাৰ সকলোৰে জনপ্ৰিয় পথাৰ। ইয়াত গৰু আছে, গৰুৱে ঘাঁহ খাই আছে। এইকেইখন আমাৰ ধুম বাইককেইখন লৈ আহিছোঁ। এয়া তাৰপিছতে এখন বিকি দা আছে, বিকে ৰোষ্টাৰ ইয়াত আছে। কি কৰি আছা? কি কৰি আছা? এয়া মেগী বনাম, তাৰপিছত খাম আমি দুটা মিলি লৈ। এয়া চাই থাকক, ভিডিঅ'টো ধুনীয়া হ'ব মানে গোটেই ভিডিঅ'টো। এয়া আজি মেগী খোৱা হ'ব। এয়া পথাৰৰ মাজত লৈ আহিছোঁ। তেল আছে, আলু আছে, এয়া ইপি মেগী আছে, এইটো স্প্ৰাইট আছে, স্প্ৰাইটৰ বটল, এনেকৈ চচ টচ লৈ আহিছোঁ। একদম ধুনীয়া পৰিৱেশৰ মাজত আজি আমি আছোঁ। চাওক আপোনালোকে পৰিৱেশটো। এয়া মই মেগীৰ লগত খাবলৈ আলু কাটি আছোঁ। আলুটো ভজা হ'ব, সুন্দৰভাৱে কাটি আছোঁ। আলুটো চাকুখনত ধাৰ নাই, তথাপিও বহুত কষ্ট কৰি আলুখিনি কাটি থাকিবলগীয়া হৈছে। মজাকৈ কাটি আছোঁ ধুনীয়াকৈ। কলপাত চলপাত অনা নহ'ল, সেইকাৰণে এই মোনাটোৰ ওপৰতে আলু বাকলিখিনি পেলাবলগীয়া হৈছে ধুনীয়াকৈ। ইয়াৰ আছে ইপি পেকেট আছে, ইয়াৰ চচ এটা আছে, মিঠাতেল আছে, তাৰপিছত হেতা আনিছোঁ, তাৰপৰা স্প্ৰাইট আনিছোঁ এটা খাবলৈ। তাৰপিছত আৰু কি আনিছোঁ, আৰু আলুটো গুচাই আছোঁ বাৰু। পিঁয়াজ আছে, জলকীয়া আছে। এইফালে এতিয়া খৰি দি এতিয়া জুই লগোৱা হ'ব। মাটি চপৰাতে লৈছোঁ আৰু ইটা চিটা নানিলোঁ। তাৰপিছতে এইটো স্প্ৰাইটৰ বটল তোমাৰ 45 টকা লৈছে। এয়া জুই জ্বলোৱাৰ শুভাৰম্ভ কৰিছে জুই জ্বলোৱাৰ। এয়া অগ্নি জ্বলাইছোঁ আমি প্ৰথমে। অগ্নি এয়া প্ৰথম চৌকাটোত আমাৰ শুভাৰম্ভ যাত্ৰা ইমান ভাল নহ'ল, সেইকাৰণে আমাৰ ছেকেণ্ড চৌকা আনবক্সিং কৰি থকা হৈছে। এইফালে ছেকেণ্ড চৌকাটো আনবক্সিং কৰা হৈছে। এইফালে প্ৰথম চৌকাটো নুমাই থাকে, কিয় নাজানো, নুমাই থাকে। তেওঁ অতি কষ্টৰে আনবক্সিং কৰি আছে মজাকৈ। और वीडियो पे यार मैगी पैकेट फालो अरे मैगी पैकेट फालो वीडियो थोड़ी देर बात करो। ਮੁੰਡਿਆਂ ਦੇ ਸੋਹਣੇ ਬਾਲੀਵੁੱਡ ਮਿਊਜ਼ਿਕ ਦੀ ਬੇਵਾਨਾ ਪਾਲਦੇ ਬੱਲੇ ਵਗਾਉਣਾ ਵੀ ਆਉਂਦਾ ਤੇ ਲਿਰਿਕਸ ਅੰਗੇ ਜਿਹੜੇ ਚੱਲਦੇ ਸੀ ਕਿਸੇ ਤੋਂ ਨਾ ਭੱਲਦੇ ਸੀ ਉਹਨਾਂ ਦਾ ਬਣਾਉਂਦੇ ਆ ਕਲਾਮ ਮੁੰਡੇ ਦੇਸੀ ਜੇ ਗੀਤ ਟਰੈਕ ਦੀ ਬੀਟ ਅਸਰ ਕੱਟ ਗੱਜਦੇ ਸਪੀਕਰਾਂ 'ਚ ਵੱਜਦੇ ਬਰਾਉਨ ਮੁੰਡੇ ਦੇਸੀ ਜੇ ਗੀਤ ਟਰੈਕ ਦੀ এয়া মেগী খাই আছোঁ। মস্তি আছে, মস্তি।
আপোনালোকেও খাব এনেকৈ বনাই কৰি পথাৰত আহিব এনেকৈ খাব। এইখিনিতে আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আজি। যদিহে ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব। আজি আমি ভিডিঅ'টো আমাৰ ফুড ব্লগৰ ইমানতেই সমাপ্ত কৰোঁ।